নমস্কাৰ মই বিকাশ দাস আপোনালোকে মোক চাই আছে নিউজ নেটৱৰ্কৰ বিশেষ অনুষ্ঠান ব্যস্ততাত আৰু ব্যস্ততাত কোন শিল্পী কেনেদৰে ব্যস্ত হৈ আছে বা আমি সকলো ধৰণৰ লোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰোঁ আজিও ব্যতিক্ৰম নহয় আজি ব্যস্ততাত আমাৰ লগত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু বৰ্তমান সময়ত বহাগ আহি পালে আৰু বহাগৰ মঞ্চসমূহত গীত পৰিৱেশন কৰিবৰ বাবে প্ৰতিজন গায়ক গায়িকা সাজু হোৱা দেখিব পোৱা গৈছে কেনেদৰে সাজু হৈছে দীক্ষু আমি তাক জানিবৰ বাবে আমাৰ লগত উপস্থিত আছে কণ্ঠশিল্পী দীক্ষু প্ৰথমে আপোনাক বহাগৰ শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰাও জনাইছোঁ যিহেতু এইবাৰ বিহু মঞ্চত আপুনি গীত পৰিৱেশন কৰিব কেনেদৰে সাজু হৈছে প্ৰস্তুতি ভালেই চলিছে আৰু 2 বছৰৰ মূৰত ধৰক ভালকৈ বিহু হ'ব বুলি যিহেতু এইবাৰ ওলাইছে চ' আমি এইবিলাক অকণমান উৎফুল্লিত হৈছোঁ গোটেইবিলাকে সুখী হৈছে যিহেতু আমাৰ লগত বহুত কলা কুশলী জড়িত হৈ থাকে সকলোৰে কাৰণে এটা ভাল দিন আহিব বুলি আশা ৰাখিছোঁ আৰু বিভিন্ন গীত মাতৰ সমাহাৰেৰে এইবাৰ ৰাইজৰ ওচৰলৈ যাম ৰাইজৰ মাজলৈ 2 বছৰৰ পিছত আমি ভালকৈ ওলাই যাম যোৱা বছৰ হৈছিল যদিও সংক্ষিপ্ত পৰিমাণে হৈছিলে এই বছৰ ভালকৈ হ'ব বুলি ভাবিছোঁ গতিকে আমি খুব ভাল লাগিছে আনন্দ কৰিম ফূৰ্তি কৰিম বিহুৰ সময়ত এইবাৰ বিহু মঞ্চত কিবা ব্যতিক্ৰম থাকিব নেকি মই কিবা ফ'ক পেকেজ এটা কৰিছোঁ আমাৰ কিছুমান গীত আজিকালি ধৰক গোৱাটো কমি গৈছে সেই ফ'কবিলাক উলিয়াই আনি মই এটা পেকেজ বনাইছোঁ সেইটো এটা বিশেষ উপহাৰ হ'ব এইবাৰ বিহুৰ কাৰণে বেলেগ এটা পেকেজ হ'ব আৰু বাকী ধৰক মোৰ যিখিনি গীত ৰাইজে অলৰেডি আঁকোৱালি লৈছে সেইখিনি গীত জনপ্ৰিয় গীতসমূহ থাকিবই তাৰ লগতে নপুৰণি শিল্পীৰ কিছুমান গীত আৰু আমাৰ বিহু নপুৰণি সকলোবিলাক মিলাই আমি বৰ ধুনীয়াকৈ এটা পেকেজ তৈয়াৰ কৰিছোঁ আপোনাৰ টীমত কিমানজনমান ব্যক্তি আছে আমাৰ চাউণ্ডৰ চব মিলাই পেলাই 25জনমান থাকে চাউণ্ড টাউন চব মিলি গাড়ী ড্ৰাইভাৰ চাইভাৰ আদি কৰি 25টামান ফেমিলি জড়িত হৈ থাকে আৰু আপোনাৰ মানে বিহু এতিয়ালৈকে কিমানখনমান ঠিক হৈছে পৰিমাণটো নকওঁ সেইটো ৰাইজে গমেই পাব আপডেট মই দিয়ে থাকিম ডেইলি আপডেট আপোনাৰ প্ৰথমখন কেতিয়া আছে মোৰ 14 তাৰিখৰ পৰা আৰম্ভ 14 তাৰিখে আছে ভৰলুৰ পৰা আৰম্ভ কৰিব আৰু ভৰলুৰ পৰা আৰম্ভ কৰিম ভৰলুৰ পিছত মালিগাঁও আছে ৰামপুৰ কমলপুৰ বকো নগাঁও শিৱসাগৰ মাজুলী এনেকৈ আছে যিহেতু মানে আপোনাৰ যিটো শুনিব বিচাৰিব দৰ্শকসকলে গীত এটা আপোনাৰ ভাল লগা গীত এটাকে যদি অকণমান গাই দিয়ে বিহুকে গাই দিছোঁ অকণমান ঐ অঞ্জনা কাহিনো ঘূৰণীয়া ঐ অঞ্জনা বাতিনো ঘূৰণীয়া ঐ অঞ্জনা ঘূৰণীয়া পূৰ্ণিমাৰ জোন অঞ্জনা জোনকে ভালে পোৱা ঐ অঞ্জনা তৰাবোৰ চেঙেলীয়া ঐ অঞ্জনা তোমাৰনো ভালে পোৱা কোন হে ক'লে কথা ওলাই যায় নক'লে উপায় নাই বুকুনো খুলি খুলি বুকুনো খুলি খুলি খায় ধন্যবাদ থেংক ইউ আৰু আপোনাৰ যিহেতু সুধিব বিচাৰিম যে কিমান মানে এইবাৰ কিমান পৰিমাণৰ যিহেতু দৰ্শকসকলে বিচাৰে আপোনাৰ অতি জনপ্ৰিয় গীতসমূহ আপুনি পৰিৱেশন কৰিব আপোনাৰো ভাল লাগে মানে কেনেকুৱা লাগে নেকি এইটো গীত ইমান গালোঁ এইবছৰ গাবলৈ মন নাই তেনেকুৱা কিবা গীত নাই চাওক কিছুমান গীত আমাৰ বেলেগ বেলেগ গীত গাবলৈ মন যায় এইটো নহয় যে গাবলৈ মন নাযায় কিন্তু ধৰক ৰাইজে বিহুৰ সময়ত যিখিনি গীত অনুৰোধ কৰে সেইখিনিৰ ওপৰত আমি বেছিকৈ প্ৰাধান্য দিওঁ তাৰ উপৰিও আমি নিজৰ ফালৰ পৰা কিছুমান আমাৰ যিখিনি শ্ৰদ্ধাৰ শিল্পী আছে পুৰণি আমাৰ শিল্পী আছে তেখেতসকলৰ গীত মাতবিলাকো আমাৰ গোৱাটো যিহেতু কৰ্তব্য গতিকে তেনেকুৱা গীত মাতো আমি পৰিৱেশন কৰিম বিহু মঞ্চত অকল গানেই নহয় যে সাজ পোছাকৰ লগতো যথেষ্ট হেৰি থাকে মানুহে চাব বিচাৰে আপোনাৰ তেনেকুৱা ধৰণৰ কিবা ব্যতিক্ৰম সাজ পোছাক চাওঁ এতিয়াও ভাবি আছোঁ আচলতে কি ড্ৰেছ আৰু কেইদিনমান আছে যিহেতু হাতত কথা পাতিছোঁ কিবা আমাৰ থলুৱা মুঠতে যি পিন্ধিম তাত ধৰক প্ৰথম কেইদিন অন্ততঃ থলুৱা কিবা এটা যাতে আমাৰ থাকে সেইটোৰ প্ৰতি মই লক্ষ্য ৰাখিম মুঠতে মানে এই প্ৰতিখন বিহু মঞ্চতে আপোনাক বেলেগ এটা ৰূপত দেখিবলৈ পাব চেষ্টা কৰিম সকলোতে বেলেগ বেলেগকৈ কৰিবলৈ শেষত কি ক'ব বহাগৰ সকলোকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ বহাগ বিহুৰ আৰু যিহেতু আমি ৰঙালী বিহু বুলি কওঁ ৰঙেৰে ভৰি পৰক সকলোৰে জীৱন ৰঙেৰে আৰু সকলোৱে কুশলে মংগলে থাকক বিহুটো উলহ মালহেৰে পালন কৰক তাকে কামনা কৰিছোঁ আৰু সুস্বাস্থ্যৱান হৈ থাকক ধন্যবাদ আপোনাকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি ইমান সময় আমাক দিলে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ